আজি ওদালগুৰি জিলাৰ ৰুকটা যি ব্লক UPPL ইয়াৰে যুৱ শাখাই আজি কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলে, য'ত মোকো আমন্ত্ৰণ জনাইছিলে। সেই মতে মই আজি আমাৰ যুৱসকলৰ লগত মত বিনিময় কৰিছোঁ। খুব ভাল লাগিল, তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা দেখি পেলাই মোৰ ভাল লাগিল। যে কোৱা হয় যে পলিটিক্স আৰু যুৱ সমাজ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গতিকে পলিটিক্সত আমাক যুৱ সমাজক লাগিবই। যুৱ সমাজৰ অবিহনে আমি পলিটিক্স কৰিব নোৱাৰোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিল যে পৃথিৱীৰ কোনো এখন দেশত তেনেকুৱা সম্পদ নাই, যি সম্পদ ভাৰতত আছে। সেই সম্পদটো হ'ল যুৱ সম্পদ। গতিকে আমাৰ যি যুৱ সম্পদ আছে, এই যুৱ সম্পদবিলাকক সমাজৰ দায়বদ্ধতা শিকাবৰ কাৰণে, সমাজত তেওঁলোকে যাতে সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে আমি সিহঁতক ৰাস্তা এটা দিব লাগিব। তেওঁলোকৰ কাৰণে আমি এটা স্পেচ উলিয়াই দিব লাগিব, যাতে এই যুৱ সমাজে তেওঁলোকে যাতে আমাৰ সমাজৰ, ৰাজ্যৰ, দেশৰ কাৰণে যাতে সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে যুৱ সমাজক আমি উলিয়াই আনিব লাগিব। এই কথাবিলাকে আজি আমি ইয়াত আলোচনা কৰিছোঁ যে আমাৰ এই যুৱ সমাজে যাতে আমাৰ পাৰ্টিত থাকি পেলাই তেওঁলোকে আমাৰ কাউন্সিলৰ সেৱা আগবঢ়াবৰ কাৰণে যাতে এটা সুবিধা পায়। কাৰণ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যুৱ আৰু ছাত্ৰ সমাজৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশংসনীয় কিছু আঁচনি তেওঁ লৈছে। সীমিত বাজেট, য'ত কাউন্সিলত 800-900 কোটি টকাহে আহে। এই 800-900 কোটি টকাৰ মাজতেই ছাত্ৰ আৰু যুৱ সমাজৰ কাৰণে লেখত ল'বলগীয়া বহু আঁচনি লৈছে। যেনেকৈ UPSCৰ কোচিং, আমাৰ সৰু এটা কাউন্সিলে এতিয়া দিল্লীত 50জন মেধাৱী ছাত্ৰ ছাত্ৰীসকলক একলব্য যি শিক্ষা অনুষ্ঠান আছে, সেই শিক্ষা অনুষ্ঠানত কোচিং কৰোৱাই আছে। গুৱাহাটীত থকা LN যি অনুষ্ঠান আছে, বডোপা ছুপাৰ 50 মিছনৰ অধীনত তাত MBBSৰ কোচিং দি থকা হৈছে। কোকৰাঝাৰত ইঞ্জিনিয়াৰৰ কোচিং দি থকা হৈছে। স্কিল ট্ৰেইনিংবিলাক দিয়া হয়। এনেকুৱা বহুত আঁচনিবিলাক লৈছে। আপোনালোকে জানি ভাল পাইছে যে যোৱা মাহত নতুনকৈ এটা স্কিম লঞ্চ কৰা হৈছে, দাহাল নামৰ হেল্থ ইঞ্চুৰেঞ্চ। যিসকলে বড়োলেণ্ড অঞ্চলত ইউনিভাৰ্চিটি পঢ়ি আছে, যিসকলে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন কলেজত ডিগ্ৰী পঢ়ি আছে, তেনেকুৱা 84,000 ছাত্ৰ ছাত্ৰীসকলক BTC চৰকাৰে ইঞ্চুৰেঞ্চৰ পইচাটো দিব। আৰু তেওঁলোকে ডাঙৰ যদি বেমাৰ হয়, অপাৰেশ্যন যদি কৰিব লগা হয়, তেতিয়াহ'লে তেওঁলোকে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা 5 লাখ টকা পাব। কোনো এখন ৰাজ্য চৰকাৰে তেনেকুৱা কৰাটো আমি দেখা নাই। সৰু এটা কাউন্সিলে ছাত্ৰ আৰু যুৱ সমাজৰ কাৰণে এতিয়া এনেকুৱা পদক্ষেপ লৈ আছে। তো সেইকাৰণে আপোনালোকে দেখিছে বড়োলেণ্ড অঞ্চলৰ স্পৰ্টছটো কাউন্সিলে প্ৰমোট কৰি আছে। বড়োলেণ্ড CM কাপ ইতিমধ্যে হৈ গ'ল। ডুৰাণ্ট কাপ আহি আছে, অহাকালিৰ পৰা আমাৰ ইয়াত হ'ব। উত্তৰ পূৰ্বাঞ্চলত 10টা 6 শিডিউল আছে। এই সকলো 6 শিডিউলক লৈ পেলাই ইয়াত এটা খেল হৈ গ'ল ISPL নামেৰে। এনেকুৱা যুৱ সমাজৰ কাৰণে কাউন্সিলে বহুত ধৰণৰ কাম কৰি আছে। সাংস্কৃতিক দিশতেই হওক, স্পৰ্টছৰ ক্ষেত্ৰত হওক, যিসকলৰ লগত যুৱসকল জড়িত আছে, তেনেকুৱা ডিপাৰ্টমেণ্ট বিভাগবিলাকতে কাম কৰিবলৈ সুবিধা দিছে প্ৰমোদ বড়োৱে এটা সৰু কাউন্সিলত। গতিকে আমি আশাবাদী আমাৰ যুৱকসকলে যাতে বিপদে পৰিচালিত যেন নহয়। কাৰণ এতিয়া এই বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশবিলাক ভাল নহয়। বেলেগ ৰাজ্যত আমি যেনেকৈ দেখিছোঁ, শুনিছোঁ, বহুত ড্ৰাগছৰ দ্বাৰা আসক্ত হৈ আছে। যাতে আমাৰ এই কমচে কম বিটিআৰ অঞ্চলৰ যুৱকসকলে ড্ৰাগছ মুক্ত যাতে হ'ব পাৰে, তাৰ কাৰণে কাম কৰিবলৈ যুৱ সমাজে আগবাঢ়ি আহিব লাগিব। তাৰ কাৰণে UPPLৰ আমাৰ যি ইউথ UPPL আছে, তেওঁলোকে আগবাঢ়ি আহি কাম কৰিব। এই কথাবিলাকে আজি আমি ইয়াত আলোচনা কৰিছোঁ। আমি আমাৰ কৰ্মীবিলাকৰ লগত মত বিনিময় কৰিছোঁ।